মানে এটা মানে এটা বোমা মাৰি বাল জ্বলব বোমাটো মানে কেনে বোমা গম পাই না ভাই বোমাটো লিখে দি ভাই এটো বাৰ বালছো আজকৰ খৰাই মাৰিম বুলি কৈছি কাৰণে ভয় লাগিছে নেকি বঢ়িয়া এটা লুকে দিয়া ভয় লাগিছে নেকি ভয় লাগা নাই মোৰ মাৰি পাৰিবে তো আৰু চাও কুটা না চাও ৰব আইলো আমি বৰ্তমান মানে ফুৰি যদি অলপ চাইলো দেৱালি এই চাও এইগলা গাছ চাও আইলো আমি বৰ্তমান ফুৰি তো হে তো আজি Hey guys, good morning. বিশাল জ্যোতি অফিচিয়েলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল দিৱালী। তো প্ৰথমে সকলো মোৰ ছাবস্ক্ৰাইবাৰ তথা সকলো দৰ্শকলৈ দীপাৱলীৰ বহুত বহুত শুভকামনা থাকিল। আৰু আজি যিহেতু দিৱালী তো উঠিলোঁ পুৱাই পুৱাই। তো এতিয়া মানে কি আৰু কলগছ আনিলোঁ দিয়ক ৰেডি কলগছ কাটি আনিলোঁ। লাইট চাইট লগাব আছে এতিয়া। লাইট চাইট লগাম তো আজি গোটেই মানে দিনটো আৰু কি কৰোঁ সেইকাৰণে এটি ভিডিঅ' বনাম ভ্লগ বনাম। তো আপোনালোকে ভ্লগটি সকলোকে চাব। তো বলক বেছি দেৰি নকৰি আজিৰ এই ভ্লগটি আৰম্ভ কৰোঁ। হয় গাইছ মানে ৰাতি হৈ গ'ল এতিয়া মানে আৰু চাকি তাকি দিব লাগে মানে আৰু তো চব ৰেডি কৰা হৈছে বাৰু। তো সেয়ে আৰু এয়া চব মানে কি লাইট চাইট দি দিছোঁ আৰু একদম আৰু তো মানে দিনত ভ্লগ কৰা নহ'লে দিনত মানুহৰ কিবা কাম কৰি থাকলোঁ। তো কেনে লাগছি দেৱালী বুলি বঢ়িয়া। তো সেয়ে দিনত মানে ভ্লগ কৰা নহ'ল তো মানে এটা ৰাতি লাইট চাইট লগাই দিছোঁ বাৰু দেখাম চব দেখাম আজি কি কি কৰোঁ বোমা চমা মাৰিম পূৰা দেখাম তো খানি তো লগটি একেলগে চাব। জিদা আছে ৰ'ব এটা আমাৰ কেনে লাগছি বঢ়িয়া দেৱালী বঢ়িয়া একদম বোমা চমা মাৰিবা মাৰিম ঠিকে আছে। তো ঠিকে আছে তো চাই থাকক আৰু তো গাইছ এইগিলা বোমা চমা ৰেডি কৰি থৈ দিছোঁ ৰ'ব এতিয়া মাৰবা লাগিব গোটেই মাহান চব মাৰিম এই মাহান। তো সেয়ে আৰু দিয়ক আজি বোমা মাৰিম এটা মইতো কৰি গোটেই মাহ গাইছ মোটামুটি সময় হৈ গ'ল। এতিয়া চাতি জ্বলাব লাগে আৰু কি আৰু বোমা চমা ফুটাব লাগে দিয়কচোন। তো এতিয়া বোমা ফুটাও চাতি জ্বলাব পাৰোঁ। তো সেয়ে তো আৰম্ভণিতে কৈছিলোঁ এতিয়া আৰু এবাৰ কৰোঁ সকলোকে দীপাৱলীৰ বহুত বহুত শুভকামনা থাকিল। আৰু সেয়ে এতিয়া চাতি জ্বলাওঁ দিয়ক আৰু সেই গাইছ এই আগৰ মানে কি এটা ভিডিঅ' আছিল মানে আমি ডিম্পুদাক লগ কৰিব গৈছিলোঁ। সেই ভিডিঅ'টোত মানে কি দেৱদাই কৈছিল এই মানে মোৰ বোমা মাহান দেখুৱাইছিল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছি। আৰু মানে কি যদি চোৱা নাই ভিডিঅ'টি চাব দেৱদাৰ প্ৰথম ভ্লগছত গৈ চাব আৰু ইউটিউবত যাই পেলাই চাব ভ্লগটি। তাত মানে কি দেখাইছিল মোৰ বোমাকেইটা দেখাইছিল। তো সি ইমান বোমা দেখাইছিল মানে ইমান নহয় বাৰু ইমান নাম বাৰু ইমান মাৰিব লাগিলে বহুত হৈ যাব কিন্তু তাৰে বাৰু কিছু মাৰিম আজি। তো যদি ভিডিঅ'টি চোৱা নাই চাব আপোনালোকে যাই দিব প্ৰতিম ভ্লগছত তো পাব সেয়ে। তো এইয়া দেৱালী গাইছ এতিয়া মানে কি কলগছ এটা জ্বলাম ৰ'ব জ্বলাম ইয়াক ভিডিঅ'টো কৰিব দিম ৰ'ব বঢ়িয়া হৈছে। সেয়া মানলো ৰ'ব আৰু আছে বহুত আছে অলপ ফুৰবা যাম বাৰু তাই নাকি যাম অলপ যাব লাগিব দিৱালী চাই ভাল লাগিব গম বাৰু আপোনালোকক যদি চাই থাকক ভিডিঅ'টো কাম মাৰি বোমা ফুটাই আছে মানে কি ফুটাইছা মনু হা কি বোমা ফুটাইছা এই মানে এই বোমা ফুটাই আছে পপ বোমা ফুটাই আছে ই পপ ফুটাই আছে সি তো চাওক গাই এয়া দেৱালী খাতে জ্বলাইছা না হা কি গুড দে চাতি জ্বলাইছা লাইটটো জ্বলাইছা দে। बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है
सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत So guys, বোমা মাৰি আছো বৰ্তমান কিন্তু আইয়ে দাস আছে আছে একদম আছে তোৰ কি ক'ব দৰ্শক মই কি ক'ম আজি দেৱালীৰ সকলোকে মানে ৰঙৰ শুভেচ্ছা জনাইছোঁ মানে দেৱালীৰ পোহৰে সকলোৰে জীৱন পোহৰ হওক নতুন জীৱন ঘূৰি আহক মিঠাতেলৰ দাম কমক মূল্য বৃদ্ধিৰ দাম কমক পেট্ৰলৰ দাম 10 টকা কমছি ডিজেলৰ 70 টকা কমছি গতিকে এনেকৈ আৰু অন্যান্য মূল্য বৃদ্ধিবিলাক কমাই যাওক এইটোৱে কামনা কৰোঁ এইটোৱে এই মানে এটা মানে এটা বোমা মাৰি বাল জুৰব বোমাটো মানে কেনে বোমা গম পাই না এই ভাই বোমাটো দেখে দি এই ভাই এতো বাৰ বালছো আজকৰ খৰাই মাৰিম বুলি কৈছি কাৰণে ভয় লাগিছে নেকি এটা লুকে দিয়া এ ভয় লাগিছে নেকি ভয় লাগা নাই এ বাৰি বাৰি বেটো আৰি সব কুটা না সগৰব দেৱালী কিবা এটা কৈ দিয়া আমাৰ সাবস্ক্ৰাইবাৰ সকলক হ্যাপি দেৱালী হ্যাপি দেৱালী বেলা ফুৰি উৰব এই আগৰ বেলা দেৱালী সেৱালী খাই মতলব ও আমাৰ বাবু কি কবি হ্যাপি দেৱালী হ্যাপি দেৱালী এটা আমি মানে ওলাই ভালে চাওকচোন কেনে একদম বঢ়িয়া লগাইছে অলপ ফুৰি হৈ যাম মানে কি আমি এটা মানে ফুটবল লৈছোঁ না অলপ ফুৰি পৰিৱেশ দেৱালীৰ বঢ়িয়া পৰিৱেশ তো মানে কি দেখাইছোঁ আৰু আপোনালোকক তো চাই থাকক আৰু কি ধুনীয়াকৈ দিছে কেনেকুৱা দিছে মুঠতে আৰু কি কৈছোঁ আৰু আল্টিমেট লগাইছে বুলি কৈছোঁ আৰু আজি তো আমি অলপ আহিছোঁ ৰ'ব ষ্টেচনত দেখি মানে ষ্টেচনত দেখি আৰু একো নাই দিয়ক মানে এইফালে কোৱাৰ্টাৰখিনি আছে তাতে দিছি বাৰু কিন্তু এটা মানে কোৱাৰ্টাৰৰ মাজত দিছি দিয়কচোন চবে মানে বালত কৈছে কিন্তু ষ্টেচনৰ লেপটপত আৰু একো নাই এনে আৰু আমি আহিছোঁ অলপ ফুৰবা ইফালে ষ্টেচনৰ সিপাৰে গেলি আছে বাৰু কিন্তু ষ্টেচনৰ সিপাৰে নাযাওঁ এতিয়া মানে কি অলপ ভয় থাকে কাৰণ সিফালে মানে বোমা চোমা মাৰি দিব পাৰে তো গাড়ী চাই কেনে নাযাওঁ সিফালে তো এনে আহিছোঁ আৰু ইফালে অলপ তো ইফালে চাওক কি ধুনীয়া পৰিৱেশ তো সেয়াই ইফালে আহিছোঁ আৰু অলপ আহিলোঁ আমি বৰ্তমান মানে ফুৰি ফুৰি অলপ চাইলোঁ দেৱালী এইগিলা গাছ চাছ আহিলোঁ আমি বৰ্তমান ফুৰি তো সেয়ে আজি কালিও আছে কালি গাইছ মানে কি দেৱালী অকল দিয়াচোন আজি দিনৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিলোঁ অনুযায়ী ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ যদি বিশাল জ্যোতি অফিচিয়েল চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই আৰু কমেণ্ট যদি কৰিব কেনেকুৱা লাগিল তো আজিলৈকে এৰিছোঁ বাৰু এটি নতুন ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে